এতিয়া যোৱা 17 বছৰত কাৰ শাসন আছিল? হাগ্ৰামা মহিলাৰ শাসন আছিল। এই হাগ্ৰামা মহিলাৰ শাসন কালত কিমান হিংসা হৈ গ'ল, কিমান ৰক্তাক্ত হৈ গ'ল, কিমান মানুহ মৰি গ'ল। সেইখিনি সময়ত হাগ্ৰামা মহিলাৰ নেতা হিচাপে কি কৰিলে? কোনো শান্তি স্থাপন কৰিব পৰা নাই, কাকো নিৰাপত্তা দিব পৰা নাই। গতিকে আজি হিংসা BPFে কৰে, এইটো চবেই জানে। আৰু তেখেতসকলে চৰকাৰৰ লগত এলায়েন্স পাৰ্টনাৰ কাৰণে আজিলৈকে তেখেতসকলে এৰেষ্ট হোৱা নাই। কিন্তু এতিয়া সময় আহিছে, যিখিনি তেখেতসকলে ভ্ৰষ্টাচাৰ কৰিছে, দুৰ্নীতি কৰিছে, যিমানখিনি হিংসা তেখেতসকলে ইনভলভ হৈ আছে, প্ৰত্যেকটো বিচাৰ হ'ব আৰু প্ৰত্যেকটো গোচৰতে তেখেতসকলৰ মানুহবিলাক জেলত যাব, এইটো নিশ্চিত হৈছে। আৰু এই সময়ত হাগ্ৰামা মহিলাৰ আবুল তাবুল বুকি লাভ নাই। তেখেতে যিটো 15 বছৰত 17 বছৰত যিটো দুৰ্নীতি অপসাৰণ কৰিলে, ইয়াৰ হিচাপ নিকাচ এইবাৰ ৰাইজে কৰিবলৈ গৈ আছে। নাই, তেনেকুৱা একো মিত্ৰতা বা বুজাপুৰাৰ কথা নাই। মানে এতিয়া সত্য কথা, এইটো কোনো নাঙলৰ এতিয়া কোনো প্ৰয়োজন অনুভৱ নকৰে। নাঙলেদি কোনো হাল নামাৰে, এতিয়া চবে ট্ৰেক্টৰেদি হাল মাৰে, এইটো বাস্তৱ কথা। গতিকে আজি ৰাইজে ট্ৰেক্টৰত ভোট দিবলৈ চবে ৰেডি হৈ গৈছে। এতিয়া এই সময়ত আৰু বেলেগ কথা চিন্তা কৰি লাভ নাই। আজি BPFে যিখিনি দুৰ্নীতি অপশাসন কৰিছে, মানুহ ভয় ভীতি কৰি আহিছে, ধনবল বাহুবল ব্যৱহাৰ কৰি গণতন্ত্ৰক যেনেকৈ তেখেতসকলে ধ্বংস কৰি আহিছে, এইটো ৰক্ষণাবেক্ষণ দিব লাগিব। ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত সৰ্ববৃহৎ এখন গণতন্ত্ৰ দেশ, আৰু সেই দেশৰ এই বিটিআৰ অঞ্চলত আমি গণতন্ত্ৰক BPFক হত্যা কৰিবলৈ নিদিওঁ, আমি গণতন্ত্ৰ ৰক্ষা কৰিম। যিবিলাক ভয় শংকা আহিব মানে এই আছে, সেইবিলাক নাইকিয়া কৰিব। এই সকলো দিশৰ পৰা ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। যোৱা 17টা বছৰত BPFৰ পৰা বহুত আশা গলিছিলে ৰাইজে, কিন্তু সেই আশাবিলাক BPFে চেঁচা পানী ঢালি দিলে। 17 বছৰৰ ৰাইজৰ কাৰণে একো নকৰিলে, যি কৰিলে নিজৰ কাৰণে কৰিলে। আজি যিমানখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, ৰাইজে ভয়ত জীৱন কটাব লগা হৈছে, এইবিলাক কথা আজি ৰাইজে বুজি পায়। আৰু এই ৰাইজে এইকাৰণে যিমান প্ৰলোভন নেদেই কিয় হাগ্ৰামা মহিলাৰী, এই প্ৰলোভনত আৰু এইবাৰ ৰাইজে নাযায়। এইবাৰ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব, অধিকাৰৰ স্বাৰ্থত ভোট দিব, শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত ভোট দিব, আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ভোট দিব। যিবিলাক ভয় শংকা আহিব মানে এই আছে, সেইবিলাক নাইকিয়া কৰিব। এই সকলো দিশৰ পৰা ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। যোৱা 17টা বছৰত BPFৰ পৰা বহুত আশা গলিছিলে ৰাইজে, কিন্তু সেই আশাবিলাক BPFে চেঁচা পানী ঢালি দিলে। 17 বছৰৰ ৰাইজৰ কাৰণে একো নকৰিলে, যি কৰিলে নিজৰ কাৰণে কৰিলে। আজি যিমানখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, ৰাইজে ভয়ত জীৱন কটাব লগা হৈছে, এইবিলাক কথা আজি ৰাইজে বুজি পায়। আৰু এই ৰাইজে এইকাৰণে যিমান প্ৰলোভন নেদেই কিয় হাগ্ৰামা মহিলাৰী, এই প্ৰলোভনত আৰু এইবাৰ ৰাইজে নাযায়। এইবাৰ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব, অধিকাৰৰ স্বাৰ্থত ভোট দিব, শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত ভোট দিব, আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত ভোট দিব।